নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ উন্নতি ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম এটা বিষয়ৰ ওপৰত। মানে বিষয়টো সৰু, কিন্তু ভাবিলে বিষয়টো বহুত ডাঙৰ। মানে ধৰি লওক, আজি প্ৰায় বছৰেই হ'ব, প্ৰায় কেইবছৰমানৰ পৰা অনলাইন হেকাৰ মানে হেকিং যিটো ছিষ্টেম, সেই ছিষ্টেমটো আমাৰ অসমতে হওক বা বাহিৰতে হওক বহুত মানে বাঢ়ি গৈছে। যেনে ধৰি লওক, আমি আগতে বেংকৰ পৰা যেতিয়া পইচা উইথড্ৰ কৰিব লাগে বা ডেপজিট কৰিব লাগে, উইথড্ৰ কৰিলে উইথড্ৰল ফৰ্মত আমি ফিল আপ কৰি জাষ্ট আমি বেংকত জমা দিওঁ, তেনেকৈ পইচা উইথড্ৰ কৰোঁ। বা ডেপজিট কৰিলেও ডেপজিট ফৰ্ম থাকে কিছুমান, ডেপজিট ফৰ্ম আমি ফিল আপ কৰি দি দিলে ডেপজিট কৰোঁ। কিন্তু আজিকালিৰ ছিষ্টেমটো কি আছে, যিমান মানে অনলাইন ছিষ্টেমটো যিমান বাঢ়ি গৈছে, সিমান কিছুমান ক্ষেত্ৰত মানে সেই বস্তুটো বেয়াৰ ফালে ঢাল খাই গৈছে। মানে কি হয়, আজিকালি যেনে ধৰি লওক গুগল পে', ফোনপে', পে'টিএম, এইবিলাক বস্তুৰ পৰা মানে আমি বিভিন্ন ধৰণৰ বিপদত মানে পৰা দেখিবলৈ পোৱা গৈছে মানুহবিলাক। মানে কেনেকুৱা হয়, যিটো হেকিং ছিষ্টেম, হেকাৰে যিটো হেক কৰে, সেই হেকিংবিলাক মানে কি হয়, ধৰি লওক আজি দুদিনমান আগত মই জনাত গুৱাহাটী ইউনিভাৰ্চিটিৰ কোনোবা মেবি প্ৰফেচাৰ এজন, তেখেতৰ পৰা 35,000 লৈ গৈছে। মানে কেনেকৈ লৈ গৈছে, তেখেতক মানে জাষ্ট ফোন কৰিছে যে মই অমুক, মানে এজন আৰ্মি অফিচাৰ হৈ ফোন কৰিছে। ফোন কৰি কিবা ৰুম ভাড়াক লৈ কিবা কথা পাতি তেখেতক কিবা পইচাৰ লেনদেনৰ কথা পাতিছিলে, তেখেতৰ পৰা লৈ গ'ল। মানে কি হয়, কিছুমান আনন'ন নম্বৰৰ পৰা আপোনাৰ ফোন আহিব পাৰে। মানে ফোন কৰি ক'ব যে আপোনাৰ বেংকৰ পৰা ফোন কৰা বুলি ক'ব যে আপোনাৰ ATM কাৰ্ডখন ব্লক হ'ব, আপুনি এনেকুৱা কৰক, তেনেকুৱা কৰক, বা আপোনাক এনেকুৱা লিংক দিম, কিছুমান লিংকবিলাকত আপুনি ক্লিক কৰক। তো সেইবিলাক কাম নকৰিব। আৰু কেতিয়াবা আপোনাৰ ATM নম্বৰৰ কমপ্লিট ডিটেইলছ সুধিব যে আপুনি ডিটেইলছটো কৈ দিয়ক, আপোনাৰ নহ'লে ATMখন আপোনাৰ ব্লক হৈ যাব। মানে আপুনি চিম্পুল ভাষাত ক'বলৈ গ'লে, মানে বেংকৰ কোনো মানুহে আপোনাক ফোন কৰি আপোনাৰ ATM কাৰ্ডৰ ডিটেইলছ আপোনাক কেতিয়াও নুসুধে। কিবা যদি তেনেকুৱা ফোন আহিছে আপোনাৰ, যদি আপোনাৰ মাজত সন্দেহ হৈ আছে, তেতিয়াহ'লে আপুনি আপুনি বেংকত যাওক, বেংকৰ মানুহৰ লগত ডাইৰেক্ট কথা পাতক। তেনেকুৱা ফোন কলত কোনো লিংক দিলে আপুনি লিংকত ক্লিক নকৰিব। কোনো ATMৰ ডিটেইলছ খুজিলে কোনো ATMৰ নাম্বাৰ আপুনি নিদিব, নহ'লে আপোনাৰ ধন হৰলুকি হৈ যাব। আৰু দুদিনমান আগত আমাৰে চিনাকি মানুহ এজন, তেখেতে ষ্টেটাছ দিছিলে যে মানে কি হয়, 10,000 নে কি টকা তেখেতৰ পৰা হৰলুকি কৰিছে। মানে কেনেকৈ কৰিছে, তেখেতক আৰ্মি স্কুলৰ পৰা নে ক'ৰ পৰা ফোন কৰা বুলি কৈ কিবা খানা অৰ্ডাৰ দিছিলে। খানা অৰ্ডাৰ দি তেখেতক পইচাৰ লেনদেনৰ কথা পাতি তেখেতে কিবা ডিটেইলছ দি দিলে, একাউণ্ট নম্বৰ নে কিবা এনেকৈ দি দিলে। তেতিয়া তেখেতৰ পৰাও 10,000 টকা তেখেতৰ পৰা হৰলুকি কৰিছে। তেখেতে ষ্টেটাছ দিয়া সেই ষ্টেটাছটো মই আপোনালোকক দেখাই দিছোঁ। এইখনেই আছিল তেখেতৰ সেই ষ্টেটাছ। সিহঁতে যিবিলাক লিংক আপোনাক পঠায়, সেই লিংকটোত যদি আপুনি ক্লিক কৰি দিয়ে, মানে কি হয়, আপোনাৰ মোবাইলৰ যিটো ডিটেইলছ, সেই মোবাইলৰ ডিটেইলছটো সিহঁতৰ তাত অট'মেটিকলি গুচি যায়। মানে গুচি যায় এনেকৈ, মই আপোনাক দেখাই দিছোঁ। এই টিম ভিউৱাৰ বুলি এটা এপছ আছে। এই টিম ভিউৱাৰ এপছেৰে আপোনাৰ কমপ্লিট মোবাইলটো সিহঁতে ৰিম'ট কণ্ট্ৰল কৰি ল'ব পাৰে। সেইটো আপোনাৰ কম্পিউটাৰ হওক, মোবাইল হওক বুলি কোনো কথা নাই। আপোনাৰ এই টিম ভিউৱাৰটোত যদি লিংকটো ক্লিক কৰে, যদি আপোনাক কিবা এপছ ইনষ্টল কৰিব হয়, কিবা হয়, টিম ভিউৱাৰ হওক, কিবা হওক, সেই টিম ভিউৱাৰৰ আণ্ডাৰেদি সিহঁতে আপোনাৰ মোবাইলটো বা আপোনাৰ ডেস্কটপ কম্পিউটাৰ হওক, লেপটপ হওক, সিহঁতে কণ্ট্ৰল কৰিব। কণ্ট্ৰল কৰি ফুল্লি ৰিম'ট কণ্ট্ৰল কৰি আপোনাৰ পৰা গোটেইখিনি পইচা হওক, কিবা হওক, আপোনাৰ চব ডিটেইলছ সিহঁতে লৈ ল'ব। লৈ আপোনাৰ পৰা পইচা সংগ্ৰহ কৰিব। আৰু এটা কথা, মানে হোৱাটছএপত কেতিয়াবা আপোনাৰ মেছেজ আহিব পাৰে যে ছনী টিভি, যিটো নেশ্যনেল ছনী টিভি, কৌন বনেগা কৰ'ৰপতি, সেই আণ্ডাৰৰ পৰা আপোনাৰ তাত হোৱাটছএপত মেছেজ আহিব পাৰে। সেই ডাইৰেক্ট কৌন বনেগা কৰ'ৰপতিত আপোনাৰ মেছেজ আহিব, অমিতাভ বচ্চন থকা সেই ফটোখন আহি আপোনাক ক'ব যে আপুনি ইমান টকা জিকিছে, আপুনি অমুক লিংকটোত যাওক, আপোনাৰ ডিটেইলছ দিয়ক, কিবা দিয়ক, ফোন নাম্বাৰ দিয়া থাকিব, এটা হোৱাটছএপ অডিঅ' ৰেকৰ্ড পঠাব। সেইবিলাক বস্তুৰ পৰা আপুনি সদায় দূৰত থাকিব। মই সেই বস্তুটোত মই নিজে ভুক্তভোগী। সেই বস্তুটোত মোৰ হোৱাটছএপত মেছেজ আহিছিলে, ডাইৰেক্ট কৌন বনেগা কৰ'ৰপতিৰ অমিতাভ বচ্চন থকা সেই ফটোখন আহি মোৰ হোৱাটছএপত মেছেজ আহিছিলে। মোৰ এটা অডিঅ' ৰেকৰ্ড পঠাইছিলে যে আপুনি কিমান টকা আপুনি জিকিছে,
আপুনি আপোনাৰ বেংকৰ ডিটেইলছটো দিয়ক, আপুনি পইচাটো পাই যাব। তাত ফোন নম্বৰ দিছিলে যে আমাৰ কিবা CEO নে কিবা বুলি কৈছিলে, তেখেতক ফোন কৰিব। তো এই বস্তুবিলাক আপুনি আপোনাৰ মোবাইলত যদি আহে, ভৱিষ্যতে সেই বস্তুবিলাক আপুনি এভইড কৰি চলিব। আৰু আপোনালোকৰ যদি এনেকুৱা কিবা হয়, তেতিয়াহ'লে 24 ঘণ্টাৰ ভিতৰত নিজৰ লোকেল থানাত এজাহাৰ দিয়ক। কিয় 24 ঘণ্টাৰ ভিতৰত যদি আপুনি থানাত এজাহাৰ দিয়ে, তেতিয়াহ'লে ধনটো ঘূৰাই পোৱাৰ আপোনাৰ সম্ভাৱনা থাকে।